ইংলিছত এটা কথা আছে চ' সদায় পইচাৰ কাৰণে খালি বেয়া কাম কৰিব নাপায় ভাল কাম কৰক পইচা উপাৰ্জন কৰক কাম কৰক মানুহ উইল কাম মানুহ উইল ৰান টু ইউ দ্যাটছ দ্য থিং পইচাত দৌৰিব পিছত যদি ভালকৈ কাম কৰে মই চবকে এইটো কথাই কওঁ আৰু চবেই ভাল কাম কৰক পইচা উপাৰ্জন কৰক ধনী হওক চবেই মাৰ্চিডিজ চলাওক BMW চলাওক অসমখন ইউৰোপৰ নিচিনা হ'ব পাৰে হয় নহয় ৱাই নট আমাৰ চব আছে আমাৰ চাহ আছে তেল আছে কয়লা আছে ধনী মানুহ আছে খালি আমি কৰা নাই সেই ধৰণে আমাৰ কাল্টিভেশ্যন আছে আমাৰ খেতি আছে পথাৰ আছে গুটি এটা সিঁচি দিলেই গছজোপা গজি যায় এতিয়া মই আছোঁ বাৰু এইটো বেলেগ কথা কিন্তু মই ইমান ধনী মানুহ নহয় খালি মই যিমান পাৰোঁ ট্ৰাই কৰোঁ আৰু মানুহক হেল্প কৰিবলৈ এইটো বেলেগ কথা 5,000 এমপ্লয়মেণ্ট দিছে বুলি কৈছে দ্যাটছ এ গ্ৰেট থিং চ' সেই ধৰণে প্ৰগ্ৰেছিভ কাম যদি হয় আমি বহুত কাম কৰিব পাৰিম আৰু আমি আছোঁ চব একেলগে আছোঁ একেলগে কাম কৰিম চ' ইটছ এ প্ৰগ্ৰেছিভ ৱৰ্ল্ড progressive future for us. We'll go together. Thank you very much. Thank you.